ইফালে আহকচোন মই আপোনাৰ কাৰণে কিবা এটা বনাইছো মই এতিয়া নাখাও দিয়া খাবলৈ মন নাই যিহে বস্তু বনাই তাই কেঁচা কেঁচা হৈ থাকে সেইখন খাব পাৰিম নে কিবা প্লিজ আহক না এইটো বস্তু খালে আপোনাক মই চুমা দিম গৈছো ৰবা কি আনিছে দিয়া কি হয় খাবনে তাতে বহু কোনত বিছনা বহিবা নেকি বলা এইটো লওক খাওক দিয়া এইটো ন এনেকুৱা লাগিছে একদম ভাল হোৱা বুলি ক'ব কিন্তু দেই নহ'লে মই চুমা নিদিও বঢ়িয়া আছে আৰু এচামুচ খাওক না প্লিজ আৰু খাই দিলো দেই পেটৰ ভোক নাছিলে মোৰ এই তুমি কোৱাৰ কাৰণে খালো দেই মৰম কৰি দিয়াৰ কাৰণে আৰু এতিয়া মোৰ চুমাটো দিবানে মোৰ লাজে লাগিছে প্ৰায় লাজৰো কিয় লাগে ৰাতিচোন দিয়া ৰাতি লাইটবোৰ বন্ধ হৈ থাকে যে সেইকাৰণে মৰম কৰিব তেতিয়া লাজ নেলাগে আৰু এতিয়া একো নহয় দিয়া তুমি চকুলতি মুতি দিবা তেতিয়াতো এন্ধাৰে হৈ যাব ন চব হ'ব দিয়া তুমি কৈছা যেতিয়া ৰাম হেল্ল' কি কৰিব ধৰিছ তহঁতে ভদ দুপৰে তহঁতৰ লাজ নালাগে বিয়া পাতিছ সেই বুলি ভৰ দুপৰে এইবোৰ কৰি থাকিব লাগে ৰে তহঁতৰ লগত গোটেই ৰাতিটো আছে এতিয়াই যদি এইবোৰ কৰ ৰাতি শক্তি কৰ পৰা পাবি কি ঘৰত আছে কামত লাগ নিজৰ কি চাইছা হে খুন্দা মাৰি দিম এটা কথাও দেচোন ইহঁতে তো ঘৰৰ ভিতৰতে চুমাচুমি কৰিছে মই আৰু মায়েকৰ লগত পথাৰত ফুৰিব যাওঁতে সেইবোৰ কৰিছিলো নহয় বাপেৰৰ প্ৰভাৱটো অলপ পৰিবই ন